বাজেটখন প্লেচ কৰিলে 800 crore 2023 আৰু 2024 ইয়াতকৈ আৰু বেছি এলোকেশ্যন পালে ভাল আছিলে তথাপিও 800 crore এলোকেশ্যনটো আজি প্লেচ কৰিলে কিন্তু যিটো আমাৰ ডিপাৰ্টমেণ্টেল ছেক্টৰেল একশ্যন প্লেন সেই একশ্যন প্লেনখন তেওঁলোকে জমা দিব নোৱাৰিলে ডিপাৰ্টমেণ্টেলি যিটো টকা এলোকেশ্যন হ'ল এই টকাখিনি ক'ত খৰচ কৰিব কেনেকৈ খৰচ কৰিব বা ক'ত ক'ত খৰচ কৰিব সেইটো তেখেতসকলে দিব নোৱাৰিলে সেইটো দিলে ভাল আছিল আৰু আমি তেতিয়া বুজিব পাৰিলোঁ হয় এইখিনি টকাটো কোনখিনিত ব্যৱহাৰ হ'ব কি কাম এই বছৰত কৰিব লোৱা হৈছে সেইটো আমি চবে বুজিব পাৰিলোঁ হয় নিয়মত একশ্যন প্লেনটো দিব লাগিছিল কিন্তু একশ্যন প্লেন দিয়া নাই তো আমি অহাকালি ইয়াৰ ওপৰত আলোচনা কৰিম এই আলোচনাত যাতে ডিপাৰ্টমেণ্টেল যিটো এলোকেশ্যন এই এলোকেশ্যনৰ ওপৰত তেওঁলোকৰ যিটো এনুৱেল একশ্যন প্লেন এই এনুৱেল একশ্যন প্লেনখন যাতে দিয়ে সেইটো আমি অহাকালি অনুৰোধ কৰিম আপোনাৰ কথা এইটোতে আজি সদনত চৰ্চা হৈছে আপুনি বহুকেইটা এইটো তেওঁলোকে যিটো মানে এলিগেশ্যন আনিছে ইট ইজ এলিগেশ্যন ফৰ এলিগেশ্যন ছেট অকল এলিগেশ্যনে আনিব পাৰিছে আমি তেওঁলোকৰ ওচৰত কৈছোঁ অন ৰেকৰ্ড আপুনি প্ৰমাণ দিয়ক তেখেতসকলে প্ৰমাণ দিবলৈ নোৱাৰিলে তেখেতসকলে প্ৰমাণ দিবলৈ ফেইল হ'ল তেওঁলোকে এলিগেশ্যন দিব লাগে এলিগেশ্যন দিছে কিন্তু আমি এলিগেশ্যনটো এনেই নামানিম নহয় এলিগেশ্যনটো ৰেকৰ্ড দিয়ক প্ৰমাণ দিয়ক প্ৰমাণ সহকাৰে এলিগেশ্যন দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ এতিয়াও আহ্বান জনাইছোঁ হয়নে নহয় কথাটো আৰু নাই নাই তেওঁলোকে দেখুৱাই দিয়ক না মোৰ নামত ক'ত আছে ক'ত মানে কিবা আছে তেওঁলোকৰ ৰেকৰ্ড আছে ৰেকৰ্ডটো দিয়ক ৰেকৰ্ডটো দিবৰ কাৰণেতো আমি অনুৰোধ জনাইছোঁ হাউচত আমি কৈছোঁ তেখেতসকলক তেওঁলোকৰ বোলে ৰেকৰ্ড আছে আৰু ৰেকৰ্ডটো কিয় দিয়া নাই খালি ৰেকৰ্ড গাই শুনালেতো নহ'ব না ৰেকৰ্ডখন চবেই পাব লাগিব ৰেকৰ্ডখন স্পীকাৰৰ হাতত পাব লাগিব হাউচে পাব লাগিব হয়নে নাই কথাটো ৰাইজৰ আগত দিয়ক ক'ত লিখিত তেওঁলোকৰ প্ৰমাণ আছে প্ৰমাণ সহকাৰে আমাক এলিগেশ্যনটো লৈ আহক না বাজেটক লৈ সন্তুষ্ট নহয় বাজেটটো কেতিয়াও সন্তুষ্ট নহয় বাজেট আমি যিটো বাজেট তেওঁলোকে দেখুৱাইছে বাজেটৰ পইচা যদি খৰচ কৰিব নোৱাৰে তো বাজেটত পইচা পালেওতো লাভ নাই যোৱা বছৰৰ বাজেট 722 কোটি টকা এই 722 কোটি টকা এতিয়ালৈকে খৰচ কৰিব পৰা নাই এতিয়াও তেওঁলোকৰ হাতত আমাৰ 300 কোটি এতিয়াও খৰচ কৰিবলৈ বাকী আছে কাম কৰিবই পৰা নাই টকা পালেওতো লাভ নাই টকা পোৱাৰ লগে লগে কামতো কৰিব লাগিব ইয়াত আমাৰ মুঠেই মানে কিবা নহয় সন্তুষ্টজনক নহয় যোৱা বছৰ মাৰ্টিয়াৰ্ছসকলৰ কাৰণে এক্স গ্ৰেচিয়া দিবৰ কাৰণে 25 কোটি টকা আছিলে আজি 31 মাহ গ'ল তেওঁলোকে 25 কোটি টকা মোকলাই আনিব নোৱাৰিলে 2021-22ত মাৰ্টিয়াৰ্ছসকলৰ কাৰণে 10 কোটি টকা আছিলে এই 10 কোটি টকাও এক পইচাও মাৰ্টিয়াৰ্ছ ফেমিলিক দিব পৰা নাই আৰু তেখেতসকলে যোৱা 2021 চনৰ এই এপ্ৰিল মাহত হোৱা যিটো বাজেট এই বাজেটত 40 কোটি নৱেম্বৰ মাহত হোৱা যিটো ছেশ্যন আছিলে তাতে ছেশ্যন আছিলে এই ছেশ্যনত প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিলে আমাৰ বড়োলেণ্ড মুভমেণ্টৰ মাৰ্টিয়াৰ্ছসকলক শ্বহীদসকলক দিবৰ কাৰণে আমাৰ BTCৰ হাতত 40 কোটি টকা আছে 40 কোটি টকাও নাই আগৰ বছৰত 10 কোটি টকা বাজেট প্ৰভিশ্যন আছিলে সেইটোও নাই এই বছৰত 25 কোটি টকা বাজেট প্ৰভিশ্যন আছিলে ইয়াৰো কোনো ইউটিলাইজ নাই মানে ৰিচিভ আৰু এক্সপেণ্ডিচাৰৰ কোনো খা খবৰ নাই তেওঁলোকে যোৱা বছৰ 150 কোটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে পাইছিলে এক্সট্ৰা স্পেচিয়েল ষ্টেট গভৰ্ণমেণ্টে দিছিলে আৰু ইয়াৰ আগৰ বছৰত 10 কোটি টকা 50 কোটি টকা দিছিলে
200 কোটি টকা স্পেচিয়েল ষ্টেট গভৰ্ণমেণ্টে BTCক ডেভেলপ হোক বুলি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে 200 কোটি টকা দিছিলে। এই 200 কোটি টকা আজিলৈকে তেওঁলোকে এটা কামো কৰিব পৰা নাই। 200 কোটি টকাৰ কোনো ডেভেলপমেণ্ট BTCবাসী ৰাইজে পাব নোৱাৰিলে। তো বাজেটত কাৰি প্ৰভিজন ৰাখিওতো লাভ নাই, হয়নে নহয়? এইবাৰো মানে মাৰ্টিয়াৰসকলৰ কাৰণে 25 কোটি টকা বাজেট প্ৰভিজন ৰাখিছে, ধন্যবাদ থাকিল ষ্টেট গভৰ্ণমেণ্টলৈ। আৰু BTCৰ স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে এইবাৰ 150 কোটিৰ জেগাত এইবাৰ 200 কোটি ৰাখিছে, ধন্যবাদ ষ্টেট গভৰ্ণমেণ্টক আমি ধন্যবাদ দিম। কিন্তু ইমপ্লিমেণ্টেশ্যনটো কোনে কৰিব? BTC গভৰ্ণমেণ্টেই কৰিব। এতিয়া BTC গভৰ্ণমেণ্টে এই 3 বছৰতো স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ পইচা পাইছে, খৰচ কৰিব পৰা নাই। মাৰ্টিয়াৰ্ছসকলক 5 লাখকৈ এক্স গ্ৰেচিয়া দিবৰ কাৰণে 10 কোটি 25 কোটি 35 crore আৰু তেওঁলোকৰ হাতত থকা 40 কোটি টকা এক পইচাও খৰচ নকৰিলে, তাতে দুখজনক। ষ্টেট গভৰ্ণমেণ্টতো দিছে আৰু 10.1ৰ যিটো এনেক্সাৰ 2, 3, 4 এই এনেক্সাৰত দিয়া যিটো স্পেচিয়েল পেকেজ চেণ্ট্ৰেল গভৰ্ণমেণ্টে 3 বছৰত বাজেট প্ৰভিজন ৰাখিছে। প্ৰথমত ৰাখিলে 250 কোটি টকা, ইয়াৰ পিছত ৰাখিলে 200 কোটি টকা। যোৱা বছৰ বাজেট প্ৰভিজন নাছিল। এইবাৰ যিটো বাজেট প্ৰভিজন, এই বাজেট প্ৰভিজনত আকৌ 250 কোটি টকা মানে মেটচিং শ্বেয়াৰ, তো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মেটচিং শ্বেয়াৰ দিবৰ কাৰণে 250 কোটি টকা ৰাখিছে। ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমি ধন্যবাদ দিবই লাগিব। তেওঁলোকে চিনচিয়াৰলি বাজেট এল'কেশ্যন ৰাখি আছে আৰু তেওঁলোকে BTCত যেনেকৈ দিছিল এজ পাৰ কমিটমেণ্ট, তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ যিটো কমিটমেণ্ট, এই কমিটমেণ্টৰ কাম কৰিবৰ কাৰণে তেওঁলোকে বাজেট প্ৰভিজন কৰিছে। কিন্তু বাজেট প্ৰভিজন কৰিলে কি হ'ব? আজি BTC গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব লাগিব। এইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে BTC গভৰ্ণমেণ্টে আজিৰ দিনলৈকে কোনো ইনিচিয়েটিভ লোৱা নাই। তাৰপিছত আমি এটা প্ৰশ্ন কৰিছিলোঁ আনষ্টাৰ্ট কুৱেশ্যন যে 2013 আৰু 2017 আছাম গভৰ্ণমেণ্টৰ স্কুল এণ্ড কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট, সেইটোৰ দ্বাৰা অসমত বা BTC এৰিয়াত যিমান ইলিজিবল স্কুলবোৰ আছে, কলেজবোৰ আছে, এইটো প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। 2023 চনৰ 20 চনৰ যিটো BTR ৰেকৰ্ড, এই BTR ৰেকৰ্ডৰ 6.3 তাত স্পষ্টভাৱে তেওঁলোকে এটা ক্লজ লিখাই লৈ আহিছে যে থাকি যোৱা যিবোৰ নন প্ৰভিঞ্চিয়েলাইজেশ্যন স্কুল এণ্ড কলেজেছ BTC এৰিয়া আৰু বড়োলেণ্ড মানে অসমৰ বড়ো মিডিয়াম, এই বড়ো মিডিয়াম থকা স্কুলবোৰক মানে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। কিন্তু আজিলৈকে তেওঁলোকে প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই। তেওঁলোকে 2022 চনত ষ্টেট গভৰ্ণমেণ্টৰ লগত এটা কমিউনিকেশ্যন কৰিছে। আজি এটা বছৰ হ'ল, আজিলৈকে কোনটো আইনৰ অধীনত কেনেকৈ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব সেইটো তেখেতসকলে স্পষ্ট আজি এনচাৰ দিব পৰা নাই। তেওঁলোকে লিখিত আকাৰে আমাক এনচাৰটো দিছে, কিন্তু ইয়াত স্পষ্টভাৱে লিখি দিব পৰা নাই। তেওঁলোকে 10টা কলেজ, BTC এৰিয়াৰ 10খন কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব বুলি কৈ আছে। কেতিয়া কৰিব? এই যে 10খন প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব লগা কলেজবোৰ, এই কলেজবোৰ তেখেতসকলে কিমান মানে কোনটো আইনৰ অধীনত কৰিব সেইটো তেওঁলোকে আজিলৈকে ক'ব পৰা নাই। আমি বাৰে মানে কৈ আহিছোঁ, এছেম্বলিতো আমি ডিমাণ্ড কৰিছোঁ, আপোনালোকে এইটোৰ বিষয়ত বা BTR চুক্তিৰ 6.3 দফাটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে স্পেচিয়েল এটা হয়তো ডিচিশ্যন ল'ব লাগিব বা যিটো এক্সিষ্টিং যিটো এক্ট আছে, আইন আছে, সেইটো মডিফিকেশ্যন আনিব লাগিব। ইয়াৰ কোনো ধৰণৰ তেওঁলোকে মানে ব্যৱস্থা লোৱা নাই। এনেই মুখত কৈ আছে হ'ব হৈ আছে বুলি কৈ আছে, কিন্তু তেওঁলোকে তথ্য সহকাৰে কি একশ্যন লৈ আছে তেখেতসকলে আমাক তথ্য সহকাৰে কোনো তথ্য যোগান ধৰিব পৰা নাই। এইখিনি অসম চৰকাৰৰ পৰা নন প্লেন
ইষ্টাব্লিছমেণ্ট খৰচ যিটো নন চেলাৰী বাজেট, ইয়াত বহুত টকা ষ্টেট গভৰ্ণমেণ্টে বাজেট প্ৰভিজন কৰি দিয়ে। অফিচ মেইনটেনেন্স বা ডিপাৰ্টমেণ্টেল মানে নন প্লেন ফাণ্ড প্ৰভাইড কৰে, ৰিপেয়াৰিং, মেইনটেনেন্স, ইমাৰ্জেঞ্চি ফ্লাডৰ সময়ত বা বিভিন্ন ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে নন চেলাৰী দিয়ে। কিন্তু যিটো আজি খৰচ আৰু হিচাপ দেখা গৈছে যে ষ্টেট গভৰ্ণমেণ্টে যিমান টকা নন প্লেনত এল'কেশ্যন দিয়ে, বাজেট প্ৰভিজন কৰি দিয়ে, তাত 50%ও তেওঁলোকে 3 বছৰত খৰচ কৰিব পৰা নাই, আনিবই পৰা নাই। নন প্লেন ফাণ্ড পইচা দিয়া অফিচ চলাবৰ কাৰণে আৰু ইষ্টাব্লিছমেণ্ট খৰচৰ কাৰণে দিয়া পইচা তেখেতসকলে ফুল্লি ৰিলিজ কৰি আনিব পৰা নাই। মানে 50%, 40%হে লৈ আহিছে আৰু খৰচ কৰিছে এইখিনি।